হেল্ল' এভৰিৱান, মই দীপক নৰ। আজি মই আপোনালোকক জোনাই বজাৰ দেখুৱাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো চাই থাকক। সেইটো মোৰ ফাৰ্ষ্ট ব্লগ, সেই গতিকে আপোনালোকে সকলোৱে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব আৰু গৈ থাকোঁ। আৰু জোনাই বুলি ক'লে আমাৰ তৰাৱতী আইলৈ মনত পৰে আৰু তৰাৱতী আইৰ ঘৰখনে হৈছে এইখন। তৰাৱতী আই হৈছে আমাৰ মিচিংসকলৰ বেষ্ট ছিংগাৰ। তৰাৱতী আই বহুত ভাল গান গাই থৈছে আৰু শুনি ভাল লাগে। হেল্ল' গাইজ, আমি এতিয়া জোনাই বজাৰ পালোঁ, আৰু মই আহিছোঁ আৰু আগতে চাই থাকক কি হয়, কিনো ল'ম আমি, তাকে চাই থাকক। Ngomelu tersuma panai numayo alnoyam mala Zunai bazar ke bopano pasiga tamka bopano Lina sari gamo gela Damik sudop semo gela Ay pamayam ngomong mana Aku mama pagi aku Mixam dumo gela Rakam dumo gela Singkin mana semang sembari leyo alno yang mala Bersumir mangsa udamai ngopol moyo alno yang mala Zunai bazar ke bopano pasiga tamka bopano Lina sari gamo gela Damik sudop semo gela আমি এতিয়া জোনাই বজাৰ আহি পালোঁ আৰু যিসকলে জোনাই বজাৰৰ তেনেহ'লে লাইকটো বন্ধায়ে আৰু যিসকলে জোনাই বজাৰ আজিলৈকে দেখা নাই তো মোৰ ভিডিঅ'ৰ দ্বাৰাই ভালকৈ নেদেখিলেও অকণমান চাওঁ আৰু প্ৰথমতে আমি এইটো বেগ কিনি ল'লোঁ। ইয়াৰ দাম চাওক না কিমান টকা, 600 টকা। বাপৰে, ফাইনেলি আমি এতিয়া বস্তু লৈ ল'লোঁ। বেগ এটা 550 টকা দি লৈছোঁ আৰু এতিয়া আমি ল'ম বেলেগ বস্তু এটা, সেইটো ক'ব নোৱাৰি। বেলেগ বস্তুটোৱে হৈছে সেইটো জাঙিয়া। ফাইনেলি আমি জাঙিয়া লৈ ল'লোঁ। এতিয়া আমি ঘৰলৈ যামগৈ, হোটেলত কিবা কিবি খাই ল'ব লাগিব, তাৰপিছত
আমি এতিয়া ঘৰলৈ গৈ আছোঁগৈ হোটেলত সোমাই ল'ব লাগিব তাৰপিছত ঘৰলৈ যাম হোটেলত সোমোৱাৰ আগতে মোৰ লগৰটোৱে চুলি কাটিম বুলি কৈছে তাক কাটিব দি লওঁ আমি এতিয়া চুলি কাটিব গৈ আছোঁ ওপৰলৈ এতিয়া মোৰ লগৰটোৱে চুলি কাটি আছে এয়া চাওক আমাৰ এতিয়া চুলি কটা হৈ গ'ল আমি এতিয়া খাবলৈ গৈ আছোঁ বলক আমি এতিয়া খোৱা জেগাত পাই গ'লোঁ আমি আজি ইয়াতে খাম ফাইনেলি আহি গ'ল আমাৰ খাদ্য এয়া চাওক আমি এতিয়া মিক্সাৰ খাব আহিলোঁ এয়া আমাৰ এতিয়া খোৱা বোৱা হ'ল এতিয়া আমি ঘৰলৈ ৰাওনা কৰোঁ ৰ'ব আৰু এটা বস্তু কিনিব আছে ৰ'ব আৰু এই বস্তুটোৱে হৈছে এয়া হৈছে আমাৰ প্ৰিয় খাদ্য গাহৰি মাংস আমি অকল মাংস ল'লেই নহ'ব তাৰ লগত খাবলৈ বস্তুও ল'ব লাগিব ন আজি ভিডিঅ' ইমানতে শেষ হ'ব আৰু নেক্সট ভিডিঅ'ত লগ পাব